পোনপ্ৰথমে মই আমাৰ মেডাম অঞ্জলি দৈমাৰীক কংগ্ৰেচুলেশ্যন যাচিছোঁ কিয়নো তেওঁ ৰাজনীতিৰ ফিল্ডত আজি বি পি এফ পাৰ্টিত যোগদান কৰিলে আৰু মই ভাবোঁ সকলোৰে অধিকাৰ আছে আমি ভাৰতীয় নাগৰিক হিচাপে তেওঁৰো অধিকাৰ আছে আৰু তেওঁ যি চইচ কৰিছে সেইটো তেওঁৰ কথা কিন্তু মই ভাবোঁ আজিৰ দিনত UPPL পাৰ্টিৰ ষ্ট্ৰং এজন আমাৰ মাজত মানে UPPL পাৰ্টিৰ এগেইনষ্টত ষ্ট্ৰংলি অপ'জ কৰিব পৰা বি পি এফ পাৰ্টিত কোনো এজন সদস্য নাছিল কিন্তু এইবাৰ খেলটো জমিব যেন লাগিছে মোৰ যিহেতু দীৰ্ঘদিনৰ পৰা বড়ো ওমেন জাষ্টিছ নামকৰণ লৈ এজন কাম কৰি আছিল বড়ো জাতিৰ কাৰণে বহুতদিনে ঠাইত বা NDPৰ ক্ষেত্ৰত বহুত সহযোগ কৰি আছিল তেখেতক আজি ডাইৰেক্টলি এই ক্ষেত্ৰত কি ক'ব হয় তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁ বড়ো জাতিৰ হৈ বহুত কাম কৰিলে আৰু চাগে তেওঁৰ কৰিবলগীয়া আধৰুৱা আছে বুলি ভাবি লৈছে যাৰ ফলত তেওঁ বি পি এফ পাৰ্টিত থাকি পেলাই কিছুমান আধৰুৱা কামটো কৰিম বুলি ভাবিছে চাগে তথাপিও মোৰ এটা ধাৰণা এটা আহিছে বি পি এফ পাৰ্টি য'ত নেকি যোৱা 17 বছৰত আমাৰ সকলো জাতি জনগোষ্ঠীক আমাৰ অধিকাৰ আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু সেই বি পি এফ পাৰ্টিত থাকি পেলাই তেওঁৰ কৰিবলগীয়া কিছুমান আধৰুৱা কামটো যে কৰিব পাৰিব সেইটো মই বিশ্বাস নকৰোঁ অঞ্জলি দৈমাৰীৰ ক্ষেত্ৰত দেখা যায় যে এইটো তেওঁৰ ব্যক্তিগত কথা মই ইয়াত বৰ্তমান এনে ইনভলভ হ'ব নিবিচাৰোঁ তেওঁৰ ব্যক্তিগত কিছুমান ডিচিশ্যনত হ'লেও আজি ৰাইজে কি বিচাৰিছে সেইটো অনুভৱ কৰিব পাৰিলে ভাল আছিলে বুলি মই ভাবোঁ কিয়নো আজিৰ যি ৱেভ সেই ৱেভটো হ'ল পৰিৱৰ্তন কিয়নো BTCত সকলো জাতি জনগোষ্ঠীয়ে পৰিৱৰ্তন বিচাৰিছে আপোনালোকে চাওক যোৱাকালি এটা কথা হাগ্ৰামাই কৈছে BTR ৰেকৰ্ড অকল বড়োসকলৰ কাৰণে বড়োসকল বা বড়ো জাতিৰ কাৰণে আমাৰ 4টা NDP সংগঠন আৰু এফচুৰ দ্বাৰাই যি 27 জানুৱাৰীত এটা একৰ্ড হৈ গ'ল তৃতীয় অফিচ একৰ্ড সেই একৰ্ডৰ দ্বাৰাই বড়ো জাতিৰ কাৰণে এটা জাতি হিচাপে একোৱে অনা নাই আমি সকলো জাতি জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ স্বাৰ্থত আৰু সম অধিকাৰৰ স্বাৰ্থত আমি একৰ্ডটো কৰিছোঁ আৰু সেই একৰ্ডৰ যি দফা এই দফাবোৰ যদি আমি ইমপ্লিমেণ্টেশ্যন কৰোঁ আমি হাগ্ৰামাই কোৱা নিচিনা সেইটো যে হ'ব আমি নাভাবোঁ কিয়নো হাগ্ৰামা যোৱা 17 বছৰে যেনেকৈ আমাৰ মাজত সকলো জাতি জনগোষ্ঠীৰ মাজত পাৰ্থক্য আনি পেলাই তেওঁ যি পলিটিক্সটো কৰিলে বড়ো পাৰ্থক্য আনি পেলাই তাৰ বাহিৰেও আমাৰ মাজত ভাতৃ সংঘৰ্ষ যি কি কয় হাগ্ৰামা ডাঙৰীয়াই আনিলে সেইটো খুব দুৰ্ভাগ্যজনক তেওঁ কালি এটা ষ্টেটমেণ্ট দিছে আজিৰ দিনত মানে অশান্তি সৃষ্টি মানে UPPLে কৰিবলৈ গৈ আছে অৰ্থাৎ BTR ৰেকৰ্ডৰ থ্ৰুদি অশান্তি সৃষ্টি এটা আহিব তেওঁ ক'বলৈ গৈছে আৰু এটা কথা ক'বলৈ গৈছে তেওঁ বড়ো জাতি BTR ৰেকৰ্ডৰ দ্বাৰাই ধ্বংস হ'ব সেই কথাটো কোৱাটো খুব দুৰ্ভাগ্যজনক আৰু মোৰ এটা ধাৰণা এটা আহিছে যোৱা 17 বছৰ তেওঁ যেনেকৈ কমিউনেল ক্লেছ কৰি পেলাই আমাৰ মাজত ধ্বংসলীলা আনিছিলে আজিও তেওঁৰ গাদীৰ স্বাৰ্থত আমাৰ মাজত কমিউনেল ক্লেছ আনিব নেকি সেইটো আমাৰ ভয় লাগিছে এতিয়া যে BTC অঞ্চলৰ ৰাজনীতিক কথা চলি আছে ইলেকশ্যনৰ কেম্পিং চলি আছে এই ক্ষেত্ৰত কি ক'ব বিচাৰে এই বছৰত আপুনি ভাবিনে UPPL চৰকাৰ আহিব বুলি সেইটোতো আপোনালোকৰ স্পেচিয়েলি সংবাদ মাধ্যমৰ দ্বাৰাই আমি গম পাই আছোঁ বিশেষকৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিয়নো আপোনালোকে আমাৰ BTC অঞ্চলৰ সকলো কৰ্ণাৰত গৈ পেলাই যিখিনি বাতৰি আপোনালোকে কালেকশ্যন কৰিছে আৰু প্ৰচাৰ কৰিছে আমি জানো এইবাৰ BTCত অৰ্থাৎ BTRত আমি UPPL পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে কিয়নো সেইদিনাখন চলিত মাহৰ 10 তাৰিখৰ আগত BPFে নিজে CWC মিটিং এখনত কৈছে আজিৰ দিনৰ ইলেকশ্যন হ'লে BPFে অকল 4টাহে পাবলৈ গৈ আছে তাৰ কাৰণটো সকলো লিডাৰসকলক BPF লিডাৰসকলক দৰ্শাবৰ কাৰণে তেওঁ বাধ্য কৰাইছিল এইফালৰ পৰা আমি নকলেও হ'ব আমি যে 100% চৰকাৰ গঠন কৰিবলৈ গৈ আছে এইটো হাগ্ৰামাই নিজে স্বীকৃতি দিলে 14 সিটিং হিচাপে এতিয়া কিমান আগবাঢ়ি আছে ইলেকশ্যন কেম্পিঙৰ আমি 10,000তকৈ বেছি ভোটত জয়যুক্ত